এয়া আমি মিঠাতেল দিলোঁ। খিনি গৰম হোৱাৰ পিছত কলমৌ শাকখিনি ভাজি ল'ম। কলমৌ শাকখিনি ভাজা হ'ল, এতিয়া ওলাই ল'ম। এইবাৰ কণীকেইটা ভাজি লওঁ। এই মই মিঠাতেল দিলোঁ, পিঁয়াজ দিলোঁ। দি পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। হ'ল কণীকেইটা ভাঙি দিম। এয়া নিমখ দিলোঁ আৰু অকণমান হালধি দিলোঁ। কণীখিনি ভাজা হ'ল। ভাজি লোৱা শাকখিনি একেলগে মিক্স কৰি দিম। অকণমান জিৰা গুড়ি দিম। ওলোৱাৰ আগতে অলপ বন ধনিয়া দিম। বন্ধুসকল, আজিৰ ৰেচিপিটো কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।